guys, welcome back to my YouTube channel Hironas Vlog. So guys, আজি মই আপোনালোকক দেখুৱাম ডিপ্লাই বিল চালকচাত থকা ডিপ্লাই বিলখন দেখুৱাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আজি ধাননি পথাৰৰ মাজে মাজে যোৱা নাই। আজি আমি গৈছো সৰিয়হৰ মাজেৰে গৈ আছো। ভিউটো চাওক না আপোনালোকে, ভিউটো চাওক কি এটা সুন্দৰ সৌন্দৰ্য। আজিৰ ভিডিঅ'টোত মই বেছি কথা নকওঁ। ভিডিঅ'টোৰ আপোনালোকে ফুটেজবিলাক চাই যাব। ভিতৰত ধুনীয়া ধুনীয়া মানে চাবলগীয়া বহুত ভাল ভাল ঠাই আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাব। বহুত ভাল বস্তু আপোনালোকে চাব পাৰিব। ফাইনেলি গাইছ, আমি আহি পালোঁ ডিপ্লাই বিল। আপোনালোকে দেখিব পাৰিছে এইখন ডিপ্লাই বিলৰ মেইন গেটখন। আমি ভিতৰলৈ এতিয়া সোমাই যাম। ডিপ্লাই বিলৰ ভিতৰলৈ সোমাই আহিলোঁ। আজি মানে এইটো পিকনিক স্পট হয়তো বহুত মানুহ আছে, চাফ চিকুণ কৰি ৰাখিছে বহুত। আৰু আপোনালোকক এতিয়া দেখুৱাম গেটখন। এইপিনে অলপ সোমাই যাম। বহুত ধুনীয়া একদম এটা পাৰ্ক হয়। গাইছ, আপোনালোকে যে দেখিছে এইটো মানে এইটো জিপ লাইন হয়। ইয়াতে মানে এইটো জিপ লাইনটো বৰ্তমান বন্ধ কৰি দিছে। যেতিয়া জানুৱাৰী ফেব্ৰুৱাৰী পিকনিকৰ সময় তেতিয়া এইটো মানে আকৌ ষ্টাৰ্ট কৰা হয়। বহুত ভাল লগা দৃশ্যটো আপোনালোকে ভালকৈ চাই লওক। সিপিনৰ পৰা আপোনালোকে ভিউটো চাই লওক কিমান এটা ধুনীয়া। এই গেটটো চবতকৈ মানে বেষ্ট গেটটো ভাল লাগিছে। আৰু এইপিনে হ'ল সেইটো জিপ লাইন, যোনটোৰ কথা মই আপোনালোকক অলপ আগত কৈছিলোঁ। এইটোৱে জিপ লাইনটো এইফালে উঠি সেইফালে নামে। বহুত ভাল লগা দৃশ্য। যদি আপোনালোকে আহি ইয়াত এনজয় কৰিব পাৰিব বহুতো। So guys, এইখিনি আছিল আজিৰ ভিডিঅ'। আপোনালোকক ডিপ্লাই বিলৰ সম্পূৰ্ণখিনি দেখুৱাব চেষ্টা কৰিলোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।